আজি আমি ওলাইছোঁ ঐতিহ্যমণ্ডিত যোৰহাট জিলাত অৱস্থিত ঢেকীয়াখোৱা নামঘৰলৈ। বলকচোন যাওঁ। ইমান ধুনীয়া পৰিৱেশ। গৈ আছোঁ তিতাবৰৰ পৰা, আৰু এয়া যোৰহাট টাউনখন পাৰ হৈ যাব লাগিব। এয়া আপোনালোকে দেখিছে যোৰহাট টাউনখন। আৰু অকণমান দূৰ গৈ পাম আমি ঢেকীয়াখোৱা নামঘৰ। চ' এয়া তোৰণ ঢেকীয়াখোৱা বৰ নামঘৰৰ আপোনালোকে দেখিছে, চাওক ইমান ধুনীয়াকৈ বনাই থৈছে। চ' ইয়াৰ পৰা আৰু অলপমান দূৰ যাব লাগিব। চ' আমি ইয়াৰ পৰা যোৱা আৰম্ভ কৰিছোঁ, আৰু মিনিমাম 5 মিনিটমান সময় আমি ইয়াৰ পৰা যাব লাগিব মেইন নামঘৰলৈ। এয়া আমি পাই গ'লোহি ঢেকীয়াখোৱা নামঘৰ। চ' আমি গাড়ী পাৰ্কিং কৰি ল'লোঁ। ইয়াৰ পাছত আমি ওচৰৰ দোকান এখনৰ পৰা বস্তু কিনিম। তো কিনাৰ আগত আমি হাত চেনিটাইজাৰ ভালকৈ কৰি লৈছোঁ। বেটাকো চেনিটাইজ কৰাই লৈছোঁ, ময়ো চেনিটাইজ কৰাই লৈছোঁ। চ' এতিয়া আমি ধুনীয়াকৈ চেনিটাইজ কৰিম, যিহেতু কৰোণাৰ ছিজন চলি আছে। তো বহুত নিয়ম নীতি মানিব লগা হয়। তো বলকচোন এতিয়া আগবাঢ়োঁ। কৰোণাৰ ভয়াৱহতাৰ ওপৰত লক্ষ্য ৰাখি নামঘৰ কৰ্তৃপক্ষই ঢেৰ নিয়ম নীতি মানি চলিবলৈ নিৰ্দেশ দিছে। চ' আমি সেই গোটেই নিয়ম নীতিখিনি মানি আমি এতিয়া যাম নামঘৰলৈ। আপোনালোকে শুনিছে এনাউন্স কৰি থকা যে তেওঁলোকে ৰিকুৱেষ্ট কৰি আছে যে ভিতৰত যাতে মানুহে ঘূৰি নপৰে, সোনকালে চাকি জ্বলাই বেলেগ মানুহক আহিবলৈ সুবিধা দিয়ে। তো আমি দেৰি নকৰি সোনকালে বাহিৰলৈ যাওঁ। তো ভিউৱাৰ্ছ, এই অকণমানিজনীক দেখিছেনে? এই অকণমানিজনীয়ে মই হোটেলখনত চাহ খাবলৈ সোমাইছিলোঁ। তো তাই মোক বহুত দেৰি চাই থাকিলে, মোক সুধিছে তোমাৰ নামটো কি? তো মোৰ ইমানেই ভাল লাগিল ছোৱালীজনীক, আৰু তাই মোক কৈছে তুমি যোৱাগে নি, আকৌ আহিবা দেই বোলে। ইমানেই ধুনীয়াকৈ মাতিছে, মোৰ বহুত ভাল লাগিছে। আৰু এবাৰ কোৱা, ভালকৈ কোৱা, বাই। আমি পাই গ'লোহি ঘৰ পাই গ'লোহি। তো ভিউজ, ৰাতিলৈ ৰেচিপিৰ সৈতে লগ পাম আপোনালোকক। তো ভিউৱাৰ্ছ, দিনটো ঘূৰি ফুৰি আহি মোৰ ইমানেই ভাগৰ লাগিছে, এতিয়া আৰু মোৰ ভাত বনাবলৈ একেবাৰে মন নাই। কিন্তু নবনালেতো নহ'ব। তো মই আছোঁ মোৰ পাকঘৰত আজি চিম্পুল ৰেচিপি এটাৰ সৈতে। বলকচোন চাওঁ। এয়া হৈছে বেতগাজ। এয়া কুঁহিয়াৰ এৰুৱাৰ নিচিনাকৈ তাক বাকলিটো এৰাই ল'ব লাগিব ধুনীয়াকৈ। বেতগাজখিনি মিহিকৈ কুটি লৈছোঁ, আৰু আলু এটা লগত লৈছোঁ, আলু এটাও মিহিকৈ কুটি লৈছোঁ। জলকীয়া, পিঁয়াজ আৰু নহৰুখিনি ফালি লৈছোঁ। এতিয়া তেল গৰম হৈছে, নহৰু দিছোঁ, অকণমান লৰাই দিম। এতিয়া পিঁয়াজ, জলকীয়া ভালদৰে ভাজি ল'ম। এতিয়া দিম আলু, তাৰপিছত দিছোঁ বেতগাজ, নিমখ, হালধি, এয়া ভালকৈ লৰাই লৈছোঁ। গোটেইখিনি প্ৰায় ৰেডি হৈ গ'ল। ফাৰ্ষ্ট, যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব